বন্ধুসকল আজি মই এগৰাকী শিপিনীৰ ওচৰলৈ আহিছোঁ। তেওঁ কাপোৰ বোৱাত ব্যস্ত বৰ্তমান। এয়া চাই লওক, তেওঁ কাপোৰ বৈ আছে। এয়া গামোচা বৈ থৈছে, কি সুন্দৰকৈ, ইমান ধুনীয়া ধুনীয়া গামোচা বৈ থৈছে এইবোৰ। এয়া চাই লওক, সুন্দৰ সুন্দৰ ফুল দেখিবলৈ পাইছোঁ গামোচাবোৰত। আমি শিপিনীগৰাকীৰ মুখেৰে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই আহি আছোঁ তেখেতৰ ওচৰলৈ। এইগৰাকী শিপিনী, এখেতে বৰ্তমান কাপোৰ বোৱাত ব্যস্ত, গামোচা বৈ আছে। এয়া চাই লওক, সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া গামোচা এইবিলাক। আমি তেখেতক দুটামান কথা সুধিম এতিয়া। আপুনি এই তাঁতশালৰ লগত কেতিয়াৰ পৰা জড়িত? মই 2001 চনৰ পৰা জড়িত। আপুনি কিবা প্ৰশিক্ষণ লৈছিলে নেকি তাঁতশালৰ? প্ৰশিক্ষণ লৈছিলোঁ আগত। ক'ত লৈছিলে? শুৱালকুছিত লৈছিলোঁ। আচ্ছা, শুৱালকুছিত এখেতে প্ৰশিক্ষণ লৈ আহিছে। এতিয়া এখেতে ঘৰতে তাঁতশালৰ ব্যৱস্থা কৰি কাপোৰ বৈ আছে। আপুনি এতিয়া কিমানখন গামোচা লগাইছে ইয়াত? 50খন লগাই আছে বৰ্তমান। ওলাইছেনে দুই এখন? ওলাইছে। কেইখন ওলালে এতিয়ালৈ? 32খন ওলাইছে। 32খন ওলাইছে এতিয়ালৈকে। আচ্ছা, আৰু আপুনি গামোচাৰ বাহিৰে আৰু কি কি ইয়াত বয়? চাদৰ মেখেলা বয়। আচ্ছা, গামোচাই বওঁ বেছিকৈ। বেছিকৈ এখেতে গামোচা বয়, চাদৰ মেখেলাও বয়। এখেতে এতিয়া একদম এক্সপাৰ্ট বুলি ক'ব পাৰি তাঁতশালৰ লগত, বহু দিনৰ পৰা জড়িত। আজি মোটামুটি কেতিয়াৰ পৰা বুলি ক'লে? 2001 চনৰ পৰা জড়িত। তাৰপিছত আপোনালোকে যদি আপোনালোকক গামোচাৰ প্ৰয়োজন হয়, ইয়াত পাব আপোনালোকে। ইয়াত কিমান ধুনীয়া ধুনীয়া গামোচা বৈ থৈছে চাই লওক। আৰু আমাৰ আই মাতৃসকলেও এনেকৈ এখন যদি তাঁতশালৰ ব্যৱস্থা কৰি লয়, তেনেহ'লে তেখেতসকলে আৰ্থিকভাৱে যথেষ্ট পৰিমাণে লাভৱান হ'ব বুলি মই ভাবোঁ। আৰু এখেতক এতিয়া আকৌ কেইটামান কথা সুধিম। আপুনি এই তাঁতশালৰ পৰা লাভৱান হৈছেনে গামোচা বৈ? এখেতে যথেষ্ট পৰিমাণে লাভৱান হৈছে। গতিকে আমাৰ আই মাতৃসকলেও এনেকৈ এখন তাঁতশালৰ ব্যৱস্থা কৰক, কৰি তেওঁলোকে এটা আৰ্থিকভাৱে যথেষ্ট লাভৱান হ'ব বুলি আশা কৰিব পাৰি। আৰু আপোনাৰ তাঁতশালৰ বাহিৰে আপোনাৰ কিবা ছাগলী বা হাঁহ মুৰ্গী এনেকুৱা কিবা আছে নেকি আপোনাৰ? ছাগলী আছে এখেতৰ। ঠিকে আছে, এখেতে ভাল কাম কৰি আছে। আমাৰ ভাল লাগিছে সঁচাকৈ। আপোনাক ধন্যবাদ জনাইছোঁ, লাগি থাকক। আৰু এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।